নমস্কাৰ বন্ধুসকল, আজি পুনৰ আপোনালোকক ইউটিউবলৈ স্বাগতম জনাইছোঁ। আজি এটা মই নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো হৈছে সম্পূৰ্ণ আনবক্সিং ভিডিঅ'। যিহেতু মই আগতে যিটো মাইক্ৰফোন ইউজ কৰি আহিছিলোঁ ভিডিঅ' কৰিবৰ কাৰণে, সেই মাইক্ৰফোনটোত যিডাল কেবুল আছে অলমষ্ট 20 ফুট দীঘল। যিহেতু কেবুলডাল বহুতেই দীঘল, গতিকে এইডাল চব সময়ত ইউজ কৰিবলৈ বহুতেই প্ৰব্লেম হয় আৰু বহুতো জট লাগে। গতিকে মই এটা এমাজনত নতুন প্ৰডাক্ট অৰ্ডাৰ দিলোঁ আৰু বস্তুটো আহি মোৰ হাতত অলৰেডি পৰিছে। গতিকে মই বস্তুটো আপোনালোকক দেখাব বিচাৰিছোঁ, আৰু অৰ্থাৎ এই ভিডিঅ'টোত সম্পূৰ্ণ এটা আনবক্সিং ভিডিঅ'। ইয়াত বেলেগ কোনো টপিকৰ ওপৰত আলোচনা কৰা নহয়। আহকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি বক্সটো খুলিম, বক্সটোত চাওঁ কি কি বস্তু আমি আছে একচুৱেলি ইয়াত। এইটো হৈছে বয়া মাইক, বয়াৰ শ্বটগান মাইক। এখন আছে ইউজাৰ মেনুৱেল, এখন গোটেইখন সেই মানে লিখা আছে ইয়াত কেনেকৈ কি কৰিব লাগে কি নকৰিব লাগে। এইখন বেছিকৈ পঢ়া নহয়, আমি চালে গম পাম, বাট অলপ পঢ়ি চাব লাগিব। পঢ়ি চালে ভাল বস্তুটো আমি প্ৰপাৰলি ইউজ কৰিব পাৰিম। হা, নেক্সট আছে এইটো হৈছে মেইন বস্তুটো। এইটো হৈছে বয়া শ্বটগান মাইক। ইয়াত ফাৰ দিয়া আছে, ফাৰ এইখিনি দিয়া আছে যাতে ভিডিঅ'টো যেতিয়া কৰি থাকোঁতে আমি যিটো আউটডোৰ যদি কৰোঁ তাত যেতিয়া বতাহ হয়, বতাহত যাতে এই ইয়াত যাতে খুন্দা মাৰি পিনি যিটো ভইচ কোৱালিটি সেইটো যাতে বেয়া নহয়, সেইকাৰণে ইয়াত ফাৰ দিয়া থাকে। লগতে বয়া ব্ৰেণ্ডিং আছে, ইয়াত বয়া বুলি লিখা আছে। লগত আছে এডাল কেবুল, যিডাল পাকখোৱা কেবুল আছে। এইডাল আমি ইউজ কৰিম DSLR-ত, অৰ্থাৎ যিটো আমি ডাঙৰ কেমেৰা যদি কিনি লওঁ তাত আমি ইউজ কৰিব পাৰিম এইডাল। আৰু এডাল সৰু কেবুল আছে, সৰু যিডাল কেবুল আছে এইডাল কেবুল মোবাইল বা স্মাৰ্টফোনৰ কাৰণে আমি ইউজ কৰিব পাৰিম। লগত ইয়াত ক্লেম এটা দিয়া আছে, সেইটো আমি ইয়াত লগাই ল'ব পাৰিম। এনেকৈ লগাই লৈ ইয়াত একেবাৰে ওচৰৰ পিনে লগাম, ইয়াত লগাই ল'ব পাৰিম। লগাই লৈ কেমেৰাটো আমি ফিটিং কৰি ল'ব পাৰিম। লগতে এটা আছে বহুতেই ভাল কোৱালিটি পাউচ, আৰু ইয়াৰ ভিতৰত কি আছে কিবা এটা আছে। এইটো আছে চিলিকা জেল। এইটো আমি খোৱাৰ কাৰণে নহয়, এইটো জাষ্ট ড্ৰাই কৰি ৰাখিবৰ কাৰণে বস্তু দিয়ে। চিলিকা জেল এটা ভাল কোৱালিটি পাউচত দিছে যাতে আমি বস্তুটো লৈ ফুৰিব পাৰোঁ। তো এইকেইটাই হৈছে আজি বস্তু বয়া যিটো শ্বটগান মাইক। এটা মেইন যিটো মাইক্ৰফোন অৰ্থাৎ শ্বটগান মাইক বুলি কওঁ আমি। দুডাল কেবুল আছে, লগত এটা ক্লেম আছে ফিটিং কৰিবৰ কাৰণে, লগতে এটা বেগ আছে অৰ্থাৎ পাউচ আছে। এইকেইটাই বস্তু ইয়াত এতিয়া মই ক'ব বিচাৰিছোঁ যে যিহেতু মই বস্তুকেইটা ইউজ কৰা নাই এতিয়ালৈকে, গতিকে মই একো ৰিভিউ নিদিওঁ, আৰু অৰ্থাৎ মই কি ভাল পাইছোঁ কি বেয়া পাইছোঁ একো ক'ব নোৱাৰোঁ। আৰু যিহেতু মই লগাই চাম, তাৰপাছত মই বস্তুটো যদি পাৰোঁ ৰিভিউ দিম। থেংক ইউ।